হাই গেছ ভিন্টেজ ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ মাজলৈ আজি 10টা অতিকৈ আহি থকা অসম পুলিচৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰলৈকে আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু ইয়াৰ প্ৰথম প্ৰশ্ন হৈছে অসম সেনা আৰক্ষী কিমান চনত গঠন হৈছিল? এনচাৰ হৈছে 1891 চনত। 2 নম্বৰ প্ৰশ্ন অসমৰ আৰক্ষী আইনখন কেতিয়া গৃহীত হৈছিল? এনচাৰ হৈছে 1861 চনত। 3 নম্বৰ প্ৰশ্ন প্ৰথম আৰক্ষী মহাপৰিদৰ্শক কোন আছিল? এনচাৰ হৈছে চিচেলে প্ৰুডেন। 4 নম্বৰ প্ৰশ্ন কোন বছৰত অসমৰ নতুন প্ৰদেশ গঠন হৈছিল? এনচাৰ হৈছে 1912 চনত। 5 নম্বৰ প্ৰশ্ন উপ মহাপৰিদৰ্শক DIG পদবীটো কিমান চনত সৃষ্টি কৰা হৈছিল? এনচাৰ হৈছে 1935 চনত। 6 নম্বৰ প্ৰশ্ন প্ৰথম আৰক্ষী উপ মহাপৰিদৰ্শক কোন আছিল? এনচাৰ হৈছে R কামিং। 7 নম্বৰ প্ৰশ্ন পাণবজাৰ আৰক্ষী থানা কোনখন আৰক্ষী জিলাৰ অধীনত? এনচাৰ হৈছে কেন্দ্ৰীয় আৰক্ষী জিলাৰ অধীনত। 8 নম্বৰ প্ৰশ্ন সীমান্ত আৰক্ষীৰ কেতিয়া গঠন হৈছিল? এনচাৰ হৈছে 1974 নৱেম্বৰত। 9 নম্বৰ প্ৰশ্ন কোন চনত মটৰ স্পিৰিট ৰেচন যোজনা প্ৰৱৰ্তন কৰা হৈছিল? এনচাৰ হৈছে 1941 চনত। আৰু লাষ্ট 10 নম্বৰ প্ৰশ্ন অসম অসামৰিক আৰক্ষী সমিতিৰ প্ৰথম সভাপতি কোন আছিল? এনচাৰ হৈছে ছাৰ ছৈয়দ। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব আৰু যদি প্ৰথমবাৰলৈকে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকৰ মাজলৈ সদায়ে 10টাকৈ অতিকৈ লাগতিয়াল প্ৰশ্ন লৈ আহিম। আজিলৈ ইমানেই। জয় আই অসম।